তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু আজি এটা নতুন ভিডিঅ'ৰ ওপৰত মই আপোনালোকৰ ওপৰত আহিছোঁ। আৰু আজি ভিডিঅ'টো আপোনাৰ চালে ন বহুত বেছি খং উঠিব, বহুত বেছি খং উঠিবলগীয়া ভিডিঅ'। আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ, প্লিজ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ বহুত কম ছাবস্ক্ৰাইবাৰ আৰু 350টা ছাবস্ক্ৰাইবাৰ বহুত জল্দি কৰি দিয়ক। আৰু ভিডিঅ'টো নহ'লে আমি আৰম্ভ কৰোঁ নে কি কয়? এটা এনেকুৱা ভিডিঅ' দেখুৱাম আপোনালোকৰ আগত, আমাৰ ভাৰতৰ জাতীয় পতাকাটো অপমান কৰিছে আৰু জাতীয় পতাকাটো কেনেকুৱা ব্যৱহাৰ কৰিছে, কিছুমানে গচকি দিছে আৰু কিছুমানে বহুত বেছি বেয়া ব্যৱহাৰ কৰিছে। সেই বেয়া ব্যৱহাৰ কৰাবোৰ আপোনালোকক দেখুৱাওঁ। এইটো মই কিমান পুৰণা ভিডিঅ' সেইটো নাজানো, কিন্তু ভিডিঅ'টো প্লিজ চাওক। আৰু আপোনালোকৰ নিশ্চয় আপোনাৰ বহুত চবৰে খং উঠিব এই ভিডিঅ' চালে। আৰু মই কিমান বেছি পুৰণা সেই ভিডিঅ'টোৰ কথা নাজানো। আৰু এনেকুৱা এটা লাষ্টত মই আপোনাক ভিডিঅ' দেখুৱাম যি জাতীয় পতাকাৰ ৰেচপেক্ট কৰিছে। দেখিছেনে বন্ধুসকল, কেনেকৈ জাতীয় পতাকাটোৰ অপমান কৰিছে আমাৰ? কিছুমানে এনেকৈ এটা এছাৰিয়ে মাৰি মাৰি দলিয়াইছে আৰু কিছুমানে গচকি দিছে। আকৌ লাষ্টত আপোনালোকক লাষ্টত আৰু এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। এই ভিডিঅ'টো চাওক আৰু এই ভিডিঅ'টো চাই পেলাই এই মানুহকেইটাক ক'ব বিচাৰিছোঁ যেন এই বস্তুটো শিকক। আৰু আপোনালোকে দেখিব পাইছে ন, এই বয়সীয়াল মানুহজনীয়ে কেনেকৈ এই জাতীয় পতাকাটো কোনো কেমেৰাৰ আগত নহয়, কিন্তু CCTV কেমেৰাৰ আগত তেওঁ দেখিলে। আৰু CC কেমেৰাৰ আগত দেখাৰ পিছত আপোনালোকে দেখিছে ন, যে জাতীয় পতাকাক কেনেকৈ তেওঁ সন্মান জনাইছে। তেওঁ কিছুমানে কেমেৰাৰ আগত নিজকে ভাল দেখুৱাবৰ কাৰণে জাতীয় পতাকাটো ভাল ব্যৱহাৰ কৰি দেখুৱায়, বা এনেকুৱা নিজকে স্পেচিয়েল ভাল মানুহ হিচাপে দেখুৱাব চেষ্টা কৰে, কাৰণ মানুহে ভাল পাওঁ। কিন্তু এই মানুহজনে গমো নাপায়, তথাপিও এই মানুহজনীয়ে ভালকৈ কৰিছে। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যেন এই জাতীয় পতাকাটো চবেই ৰেচপেক্ট কৰক। আৰু মই জানো আমাৰ এই ভিডিঅ'বোৰ মোৰ যিমানে চাব চবেই ৰেচপেক্ট কৰে। আৰু ভিডিঅ'টো আজিলৈ